নমস্কাৰ বৰ্তমান সময়ত LIC কথা আমি সকলোৱে জানো কিন্তু মিউচুৱেল ফাণ্ডৰ কথা হয়তো কম সংখ্যক মানুহে জানে আৰু এতিয়া ক'বলৈ লৈ গৈছো মিউচুৱেল ফাণ্ডৰ কথা মিউচুৱেল অৰ্থাৎ নিশ্চিত ফাণ্ড অৰ্থাৎ গম পাইছে ফাণ্ড মানে কি ফাণ্ড মানে হ'ল ধন অৰ্থাৎ নিশ্চিত ধন কেইবাজন মানুহৰ নিশ্চিত ধন এটা কোম্পানীক প্ৰদান কৰে য'ত কোম্পানীটোৰ সেই ধনখিনি মেনেজ কৰিবৰ কাৰণে এজন মেনেজাৰ থাকে যাক কোৱা হয় ফাণ্ড মেনেজাৰ সেই ফাণ্ড মেনেজাৰে আপোনাৰ টকাখিনি কি কৰে ইকুইটিত অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটত ডেপ্ট অৰ্থাৎ ইন্টাৰেষ্টত আৰু হাইব্ৰিড শ্বেয়াৰ মাৰ্কেট আৰু ইন্টাৰেষ্ট এই দুইটা মিলি হাইব্ৰিড বুলি কয় এই তিনিটা ক্যাটেগৰীত তেখেতলোকে পইচাটো লগায় আৰু যিটো লাভ হয় সেই লাভৰ কিছু অংশ কোম্পানীয়ে কাটি ৰাখে আৰু বাকি লাভৰ অংশখিনি এই যিকিজন মানুহে তাত জমা থলে কোম্পানীত জমা থলে সেই মানুহকেইজনক বিলাই দিয়ে আৰু তাকে কোৱা হয় মিউচুৱেল ফাণ্ড ধৰি লওক এক্সাম্পল হিচাপে মই আপোনালোকক ক'বলৈ গৈ আছো ৰাম ৰহিম আৰু হৰি তিনিজন মানুহে 1000 কৈ কোম্পানীক দিলে 3000 টকা হল এই 3000 টকাৰে কোম্পানীৰ ফাণ্ড মেনেজাৰজনে ধৰি লওক ইন্টাৰেষ্টত লগাই দিলে ইকুইটিত লগাই দিলে শ্বেয়াৰ মাৰ্কেটত লগাই দিলে বা ইন্টাৰেষ্টত দি দিলে কোনো কোম্পানীক বা ইন্টাৰেষ্ট আৰু শ্বেয়াৰ মাৰ্কেট দুইটাতে লগাই দিলে আৰু সেই লগাই দিয়াৰ পইচাখিনিৰ যিটো প্ৰফিট হয় সেই প্ৰফিটৰ ভ্যালুখিনি ৰাম ৰহিম আৰু হৰি তিনিজন মানুহকে ভগাই দিলে আৰু তাৰে কিছু অংশ কোম্পানীটোৱে ৰাখিলে গতিকে সেইটো হৈছে মিউচুৱেল ফাণ্ড গতিকে গম পাইছে মিউচুৱেল ফাণ্ড মানে কি খুব সহজ অৰ্থত মই বুজাবলৈ চেষ্টা কৰিছো মিউচুৱেল ফাণ্ডৰ অৰ্থ আৰু মিউচুৱেল ফাণ্ডে কেনেকৈ কাম কৰে মিউচুৱেল ফাণ্ডত SIP কাম কি মিউচুৱেল ফাণ্ডত বহুতো কোম্পানী থাকে য'ত আপোনালোকৰ শ্বেয়াৰৰ ভ্যালুটো বেলেগ বেলেগ হয় যদি কিছুমান কোম্পানীৰ শ্বেয়াৰৰ ভ্যালু 500 টকা হয় কিছুমানৰ 1000 টকা কিছুমানৰ 1500 টকা আৰু বহুত দামী কোম্পানীৰ শ্বেয়াৰৰ ভ্যালুটো বহুত বেলেগ বেলেগ হয় বহুত দাম গতিকে যিকোনো মানুহে শ্বেয়াৰ ক্ৰয় কৰিব নোৱাৰে গতিকে সাধাৰণ মানুহে শ্বেয়াৰ ক্ৰয় কৰিব নোৱাৰে আৰু আপোনালোকে মিউচুৱেল ফাণ্ডৰ জৰিয়তে অৰ্থাৎ SIPৰ জৰিয়তে আপোনালোকে মিউচুৱেল ফাণ্ডত পইচাটো জমা কৰি ৰাখিব পাৰে SIP অৰ্থ কি SIPৰ অৰ্থ হ'ল সিস্টেমেটিক ইনভেষ্টমেন্ট প্লান য'ত আপোনালোকে এটা সিস্টেমৰ জৰিয়তে প্ৰতি মাহে অৰ্থাৎ নিজৰ খৰচা কৰি পেলাই ঘৰখনত যিটো খৰচা লাগে সেই খৰচা কৰি পেলাই নিজৰ জমা ধনৰ কিছু অংশ ধৰি লওক 100 টকাও থব পাৰে নো ডাউট 100 টকা 500 টকা 1000 টকা প্ৰতি মাহে আপোনালোকে নিৰ্দিষ্ট তাৰিখত SIPৰ জৰিয়তে মিউচুৱেল ফাণ্ড কৰিব পাৰে গতিকে SIPৰ ফুল মিনিংটো হ'ল সিস্টেমেটিক ইনভেষ্টমেন্ট প্লান গতিকে সিস্টেমেটিক ইনভেষ্টমেন্ট প্লানৰ জৰিয়তে আপোনালোকে SIP কৰিব পাৰে য'ত 100 টকা 500 টকা 1000 টকা 2000 টকা আপোনালোকে যিমান কৰিব পাৰে আপোনাৰ নিজৰ ওপৰত ডিপেন্ড কৰিব গতিকে আপোনালোকে যিমান বেছি কৰিব পাৰে সিমান আপোনালোকৰ প্ৰফিটটো বেছি হ'ব আপোনালোকৰ যিখিনি ইনকাম হ'ব ইনকামটো বেছি হ'ব তিনি প্ৰকাৰ মিউচুৱেল ফাণ্ডৰ জৰিয়তে আপোনালোকৰ পইচাটো ইনভেষ্ট কৰিব পাৰে প্ৰথম হ'ল লাৰ্জ কেপ দ্বিতীয় হ'ল মিড কেপ আৰু তৃতীয় হ'ল স্মল কেপ লাৰ্জ কেপ অৰ্থাৎ ডাঙৰ কোম্পানী মিড কেপ অৰ্থাৎ মধ্যৱৰ্তী কোম্পানী আৰু তৃতীয় হ'ল স্মল কেপ অৰ্থাৎ সৰু কোম্পানী লাৰ্জ কেপত আপোনালোকৰ কি হয় ৰিস্কটো কম থাকে আৰু আপোনালোকৰ প্ৰফিটটো কম হয় প্ৰফিট অৰ্থাৎ আপোনালোকৰ যেটো ইন্টাৰেষ্টৰ ৰেট দিয়ে হেতু কম থাকিব কাৰণ যেহেতু আপোনালোকৰ পইচাটো কোনো দুবাৰ সম্ভাৱনা বহুতে কম নাথাকে মানে দুবাৰ সম্ভাৱনা নাথাকে গতিকে তাত আপোনালোকৰ পইচাটো ৰিটাৰ্ণ যেটো আপোনালোকক ৰিটাৰ্ণ দিব সেই ৰিটাৰ্ণৰ সংখ্যাটো মিনিমাম ধৰক 5 ৰ পৰা মিনিমাম 10% মান আপোনালোকক ৰিটাৰ্ণ দিব আৰু মিড কেপ অৰ্থাৎ মধ্যৱৰ্তী কোম্পানী তাত ৰিস্কটো মানে কি ৰিস্কৰ লেভেল আৰু যেটো আপোনালোকৰ প্ৰফিট দিব সেই প্ৰফিটৰ লেভেলটো মধ্যৱৰ্তী নিয়মীয়া থাকে কোম্পানী যেটো মধ্যৱৰ্তী গতিকে কোম্পানী ডুবা বা কোম্পানী আপ হোৱা সম্ভাৱনা মানে মধ্যৱৰ্তী গতিকে তাত আপোনালোকৰ মধ্যৱৰ্তী যিবিলাক কোম্পানী আছে তাত আপোনালোকৰ প্ৰফিটটো আপোনালোকৰ মিনিমাম 10 ৰ পৰা মিনিমাম 15% আপোনালোকৰ দিব আৰু স্মল কেপ অৰ্থাৎ সৰু কোম্পানী তাৰ ৰিস্কটো বহুত বেছি আৰু তাত কোম্পানী ধৰক ডুবি যোৱা সম্ভাৱনাটো বেছি আৰু আপ হৈ যোৱা সম্ভাৱনাটো বহুত বেছি সৰু কোম্পানী যেহেতু পটকৈ উঠিও যাব পাৰে আৰু সোনকালে তললৈ ডাউন হৈ যাব পাৰে গতিকে তাৰ ৰিস্কটো বেছি সেইটো কাৰণে তাৰ প্ৰফিটৰ মাৰ্জিনটো বেছি ধৰি লওক স্মল কেপত আপোনালোকৰ মিনিমাম 15% ৰ পৰা 25% পৰ্যন্ত আপোনালোকৰ প্ৰফিট হ'ব পাৰে আমাৰ নিজৰ জমা ধন যদি কোনো বেংকত আমি জমা অৰ্থাৎ সেভিংস একাউণ্টত পেলাই থৈ দিও সেই জমা ধনৰ আমাক খুব বেছি 3% বা 4% লাভ দিয়ে আৰু যদি আমি ফিক্স ডিপোজিট কৰো কোনবা বেংকত খুব বেছি 7 বা 8% আপোনালোকৰ লাভ দিয়ে আৰু আমি যদি মিউচুৱেল ফাণ্ডত আমাৰ নিজৰ ধন জমা কৰো মিনিমাম আপোনালোকক 12% কোম্পানীৰ
লাভ অনুযায়ী মিনিমাম 12%, 15% বা 20%লৈকে আপোনালোকক প্ৰফিট পাব পাৰে আৰু মিউচুৱেল ফাণ্ড আপোনালোকৰ লং টাৰ্মৰ কাৰণে প্ৰফিটেবল হয় কিন্তু শ্বৰ্ট টাৰ্মৰ কাৰণে আপোনাৰ ইমান বেছি বৰ প্ৰফিটেবল নহয় কিন্তু আপোনালোকে যদি মিউচুৱেল ফাণ্ড মিনিমাম 10 বছৰ খুলিব পাৰে মিনিমাম 10 বছৰ খুলিলে আপোনালোকে মিনিমাম 15% বা 20% আপোনালোকৰ প্ৰফিট পাব পাৰে গতিকে মিউচুৱেল ফাণ্ড সুৰক্ষিত নে গতিকে সুৰক্ষিত আপোনালোকৰ মিউচুৱেল ফাণ্ড লং টাৰ্মৰ কাৰণে খোলক আপোনালোকৰ প্ৰফিটেবল আৰু সুৰক্ষিত হয় আপোনালোকৰ পইচাটো কোনো কাৰণে মাৰ নাযায় লং টাৰ্মৰ কাৰণে আৰু যদি শ্বৰ্ট টাৰ্মৰ কাৰণে আপোনালোকে যদি খোলে 6 মাহ বা এবছৰ হয়তো খুব বেছি এটা প্ৰফিট নাপাব পাৰে কিন্তু লং টাৰ্মৰ কাৰণে খুলিলে আপোনালোকৰ প্ৰফিটেবল বুলি কওঁ কাৰণ আৰু মিউচুৱেল ফাণ্ড যদি আপোনালোকে লং টাৰ্মৰ কাৰণে খোলে গতিকে আপোনালোকৰ লছ হোৱাৰ কোনো চান্সে নাইকিয়া কাৰণ লং টাৰ্মৰ কাৰণে খুলিলে সদায় আপোনালোকৰ প্ৰফিটেবল থাকিব গতিকে লছৰ সংখ্যাটো মিনিমাম ধৰক 5% বুলি মই ক'ব বিচাৰোঁ আপোনালোকৰ প্ৰফিটৰ 19% আপোনালোকৰ প্ৰফিট হ'ব আৰু মিনিমাম আপোনালোকে লং টাৰ্মৰ কাৰণে যদি 10 বছৰৰ ওপৰত খোলে তেতিয়াহ'লে মিনিমাম আপোনালোকে 15% বা 20% বা 20% আপোনালোকে প্ৰফিট দেখা পাব পাৰে মিউচুৱেল ফাণ্ডত হয় আপোনালোকে ছেভিংছ বা ফিক্সড ডিপ'জিটত যিটো প্ৰফিট দেখা নাপায় সেইটোৱে মিউচুৱেল ফাণ্ডত আপোনালোকৰ দিব আৰু মিউচুৱেল ফাণ্ডত আপোনালোকৰ খোলক লং টাৰ্মৰ কাৰণে আপোনালোকৰ লষ্ট হোৱাৰ কোনো চান্সে নাই আপোনালোকৰ প্ৰফিট আপোনালোকৰ লং টাৰ্মৰ কাৰণে খুলিলে এইটো খুব প্ৰফিটেবল গতিকে মই ক'বলৈ খুজিছোঁ আপোনালোকে যদি মিউচুৱেল ফাণ্ড কৰা নাই মিউচুৱেল ফাণ্ড কৰক আৰু মই মিউচুৱেল ফাণ্ড ক'ত কেনেদৰে খুলিব লাগে নেক্সট ভিডিঅ'টোত মই আপোনালোকক জনাম মিউচুৱেল ফাণ্ডৰ কথা হয়তো আপোনালোকে নিশ্চয় গম পাইছে হাই হেল্ল' এণ্ড হাউ আৰ ইউ মই লোকমান যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগিছে প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম ধন্যবাদ